জ্বলি 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 গ'ল। এই ভিডিঅ'টো আছিল যোৱাকালি মানে দশমীৰ দিনাখনৰ। গা পা ধুই ৰাতিপুৱাই জল্দি গৈছে যে মাৰ পৰা এটা সেৱা ল'বলৈ লাষ্ট বাৰৰ কাৰণে। সেৱাটো কৰিলোঁ বাৰু, কৰাৰ লগতে ফুট এটা আৰু সূতা এডাল বান্ধি দিলে। তাৰপৰা আহিলোঁ এতিয়া ঘৰলৈ, ঘৰত আহি মানে কাপোৰটো পেলাই দিলোঁ মানে সেইটো মোৰ স্পৰ্টিংটো মানে ফেভৰেট আছিলে, সেইটো মানে বেয়া হৈ যাব ন ৰংটো লাগি। এতিয়া যাব ওলাইছোঁ ভাসানলৈ, মাথাত ৰঙা সূতাডাল মাৰি লৈছোঁ। লাষ্ট বাৰৰ কাৰণে আৰতি দিছে এবাৰ, মূৰত এবাৰেই আহে মা, আকৌ এতিয়া যাব হ'লেই। আগফালে মা দুৰ্গা প্ৰতিমূৰ্তি আৰু পাছফালে এইখন প্ৰতিমূৰ্তিৰ লগত আমি গৈ আছোঁ। এটা বস্তু কিন্তু মোক ভাল লাগিলে দেই, দোকানত আহি পেকেট পানী দি দিছে, মই দুইটা খাই পেলালোঁ। পিন্ধি লৈ গ'ল নদিলে প্ৰতিমূৰ্তিকেইখন, আমাক যাব নিদিলে, বেছি মানুহ যাব নিদিয়ে লগত। আমিনো কি আৰু বজাৰতে অলপ ঘূৰিলোঁ, আমাক প্ৰতিমূৰ্তি উঠোৱা জেগাতহে যাব নিদিলে। তাৰপৰা অকণমান আগত আহিলে দেখিব যে অকণমান নদী আছে, সেইখন ব্ৰহ্মপুত্ৰতে মিল হৈছে সি। তাত আহি পেলাই অলপ বহি সময় কটালোঁ। ইয়াত বহুতো জেগাৰ পৰা মূৰ্তি আনে, চবেই ফূৰ্তি কৰিছে সিহঁতে। তাৰপৰা যেতিয়া আহিছিলোঁ তেতিয়া আমি চবেই জুবিনদাৰ গান গাই গাই আহিছিলোঁ মায়াবিনী। য'ত ভাসান দিয়া হয় তাৰ ওচৰতে ৰাৱণক জ্বলোৱা হয় মানে। মইতো যাব নোৱাৰিলোঁ বাৰু, মোৰ লগৰটোৱে ভিডিঅ' এটা কৰিছিলে মোলৈ দিছিলে, তাকে আপোনালোকৰ লগতো দেখাওঁ বুলি ভাবিলোঁ। জ্বলি গ'ল গাইছ ৰাৱণ। ৰাৱণক জ্বলোৱা চাবলৈ মানুহ চাওক না ভিৰ কেনেকুৱা হৈছে। ভিডিঅ'টো কেনেকৈ পালে জনাব, আৰু আজিলৈ আহিছোঁ, বেলেগ এটা ভিডিঅ'ত লগ পাম। আজিলৈ বাই।